हेलो फ्रेंड्स आपलोगे चाই আছে আপোনালোকৰ ফেভাৰিট ইউটিউব চেনেল হিটলিছ আসাম প্ৰথমতে এটা কথা মই স্পষ্ট কৰিব বিচাৰিছো মই চৰকাৰৰ বিৰোধী মানুহ নহয় মই এজন লিগেল মানুহ মই লিগেল কথাত মাত মাতু চৰকাৰে যদি ভাল কাম কৰে মই প্ৰেইজ কৰো চৰকাৰৰ গুণগান গাও আৰু চৰকাৰে যদি বেয়া কাম কৰে তেতিয়া দেন আই এম সৰি মই মাত মাতিবই লাগিব মই কালিৰ কথাটো ক'ব বিচাৰিছো ৰেপিড 10000 কে অধিক লৰা এটলিষ্ট 10000 মই যিমানলৈ গম পাও গুৱাহাটীত ৰেপিড চলি আছে কি বেয়া কাম কৰিছে কিবা ভুল হৈছে নেকি তেওঁলোকৰ যিবোৰ লৰাই তিনিলিত আড্ডা মাৰি আসলে গুৱাহাটী বা নলবাৰী বৰপেটা নগাঁও বা আপাৰ আসামৰ পৰা কিমান লৰা গুৱাহাটীত আহে থাকিবৰ কাৰণে আহে ভালকে কাম নাপায় পইচা পাতি নাই হতৰ ওচৰত কিছুমান ষ্টুডেন্টসও আছে কিছুমানে মাস্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে ইঞ্জিনিয়াৰিং কমপ্লিট কৰিলে কিন্তু চৰকাৰে তেওঁলোকক নিয়োগ কৰিব পৰা নাই যে চৰকাৰে তেওঁলোকক এমপ্লয়মেন্ট দিব পৰা নাই কিন্তু সেইভাবে কি হৈছে ৰেপিডৰ দৰে এটা এপ আৰম্ভ হ'ল লাষ্ট 2 ইয়াৰ্স মানৰ পৰা যিসমূহ লৰা আছিলে মই ছোৱালী কথা ক'ব নাযাওঁ ছোৱালী দেখা নাই হে লৰাসমূহে বাইক চলাই আছিলে বাইকৰ ৰেপিড চলাই দিনটো 400-500 টকা ইনকাম কৰি আছিলে কিবা ভুল হৈছিল নেকি তেওঁলোকৰ প্ৰথম কথা এমপ্লয়মেন্ট দিব নোৱাৰে মানি লৈছো বন্ধ কিয় কৰি দিলে দুটামান লৰাই দুপইচা ইনকাম কৰি ঘৰখন চলাই আছিলে কোনোবা লৰাই যি পইচা ইনকাম কৰে সেই পইচাৰে নিজৰ কলেজৰ বিল দিয়ে ইঞ্জিনিয়াৰিংৰ বিল দিয়ে কোনোবাই যদি ভাল পঢ়ি আছে তাতো বিল দিয়ে কোনোবাই দুপইচা ঘৰত দিছে কোনোবাই বেমাৰী মাকৰ এডমিশন বা বেমাৰী মাকৰ হেলথ কেয়াৰৰ বাবে টকা পইচা অলপমান দিয়ে হস্পিটাল বিল পে কৰে আপোনালোকে ভাল কাম কৰিব নোৱাৰে নাই কোনোবাই কৰি আছে কৰ্পোৰেট হাউস কোনোবাই কৰি আছে ইমান দিনৰ পৰা যে হৈ আছিল এই ৰেপিডক লৈ যদি ইমানে সমস্যা তেতিয়া মাত মাতি দিয়া নাই কি থাকিল কথা চলি আছে যি সময় চলি আছে তেওঁলোকক কিবা এটা বেলেগ ধৰণৰ ব্যৱস্থা কৰি দিয়ক কিছুমান লাগিলে তেওঁলোকক লিগেলাইজ কৰি দিয়ক লাগিলে তেওঁলোকৰ পৰা মান্থলি টেক্স এটা লওক 50 টকা 100 টকা 200 টকা কিবা টেক্স লওক কিন্তু এনেদৰে পৰিবহণ বিভাগে বন্ধ কৰি দিছে কিবা হ'ব পেটত লাত মাৰিছে আপোনালোকে গম পাইছে নে নাই এইবোৰ কৰিব নাপায় হাও লাগিব দুটামান লৰাই এনেদৰে ইনকাম কৰি আছিল আগতে এটা কথা মন কৰিছে নে নাই মই নিজে পাৰ্সনালি মন কৰি আছিলো আগতে তিনিআলিত আড্ডা মাৰা লৰা কিমান হাতীগাঁৱৰ পৰা জালুকবাৰীলৈকে মই গুৱাহাটী কথা কৈছো খানাপাৰাৰ পৰা চানমাৰীলৈকে তিনিআলি আড্ডা মাৰা লৰা কি কয় ইনকাম নাই ৰেপিড ওলালে উবেৰৰ যেতিয়া মটো এপ ওলালে তেতিয়া পাই হেতে দিনটো 300 400 500 টকা হলেও ইনকাম কৰে অৰ্থাৎ মাহত 10-15,000 টকা ইনকাম কৰে 10-15,000 টকা থাকিলে এটলিষ্ট এজন ব্যাচেলৰ লৰা ধুনিয়াকে চলি যায় এইবোৰ কৰি কিবা লাভ হল আপোনালোকে যে বন্ধ কৰি দিলে এটা তেওঁলোক চলিব কেনেকে তেওঁলোকৰ ঘৰ চলিব কেনেকে বিল আপোনালোকে পেমেন্ট কৰিব এমপ্লয়মেন্টৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা দেখা নাই এই কথা কোৱাৰ কাৰণে সাগে আপোনালোকৰ মই আক্ৰোশৰ বলি হম যে এই লৰাটোৱে কিয় মাত মাতিছে কিন্তু লিগেল কথা মাত মাতিমে হসাটো কমে লাগিলে কোনোবাই ভাল পাওক কোনোবাই বেয়া পাওক I have got nothing to say পৰিবহণ বিভাগ এই হঠকাৰী যে সিদ্ধান্তটো লৈছে তীব্ৰ বিৰোধিতা কৰিছো লাজ লগা কথা যেতিয়া আপোনালোকে মানুহৰ ঘৰত ভাত দিব নোৱাৰে ন কোনোবাই যদি ভাত খাই আছে সেই ভাতৰ চৰুত লাত নামাৰিব মই এইটোৱে ক'ব বিচাৰিছো ধন্যবাদ